নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই আত্মসহায়ক গোটৰ মহিলাসকলে কেনেকৈ ছাগলী পালনৰ এখন বিজনেছ প্লেন তৈয়াৰ কৰিব তাৰ ওপৰত মই ভিডিঅ'টি আগবঢ়াইছোঁ। আপোনালোকৰ যদি কাৰোবাক ছাগলী পালনৰ বিজনেছ প্লেন লাগে তেনেহ'লে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি শেষলৈকে চাব। যদি ভাল পায় এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ইয়াতে আপোনালোকে SHG মেম্বাৰগৰাকীৰ নাম দিব, ইয়াত MIS কোডটো দিব, ইয়াত কাৰেণ্ট ইকনমিক এক্টিভিটি বৰ্তমান আপুনি কি কামৰ সৈতে জড়িত সেইটো ইয়াত দিব লাগিব। তাৰপিছত কাৰেণ্ট ইনকমটো আপুনি দিব লাগিব কিমান হয়। মই কাৰেণ্ট ইকনমিক এক্টিভিটিটো ডাকাৰী বুলি দিছোঁ, হাঁহ পালন। তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপ্লেইন। যদি আপুনি এই ডাকাৰীটোকে যদি আপুনি বহলাব বিচাৰিছে ব্যৱসায়টো তেনেহ'লে ইয়াত এক্সপ্লেইন বুলি দিব, আৰু যদি নতুনকৈ কিবা ব্যৱসায় এটা ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহ'লে ইয়াত সেই ব্যৱসায়টোৰ নাম লিখি দিব। তাৰপিছত আহিলে টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। তাৰপৰা ইয়াত কেইটা ছাগলী আপোনালোকে পুহিব তাৰ সংখ্যা দিব লাগে। তাৰপিছত এইপিনে থাকিলে ৰ মেটেৰিয়েলবিলাক, এইপিনে মানে কিমান দাম, তাৰপিছত এইপিনে কিমান আপোনাৰ দৰকাৰ সেইটো দিব লাগিব। তাৰপিছত এইপিনে টোটেল খৰচটো। তাৰপৰা গড কিট, প্ৰথম আপুনি ছাগলী পোৱালি 1500কৈ 5টা কিনিলে 7500 টকা। তাৰপৰা ফিড, তাৰপৰা 40 টকাকৈ কেজি, 40 কেজি আনিলে 1600 টকা। তাৰপিছত মেডিচিন 150 টকাকৈ 5টাত 750 টকা। তাৰপৰা হোমমেড ফিড 20 টকাকৈ আপোনাৰ 50 কেজি 1000 টকা। তাৰপৰা মেডিকেল ছাপোৰ্ট আপোনাৰ 120কৈ 5টাত 600 টকা। তাৰপৰা টোটেল ওলালেগৈ 11450 টকা। আপোনাক MMUA ফালৰ পৰা দিব 10000 টকা। তাৰপিছত আপুনি নিজে কিমান ভৰাব লাগিব 1450 টকা। যিহেতু আমাৰ টোটেল খৰচ 11450 টকা ওলাইছিলে। তাৰপিছত আপোনালোকে চাওক টোটেলটো ওলালেগৈ এইটো। তাৰপাছত ইয়াত আপুনি মিট বিকিব, মিটো মানে ছাগলীৰ ব্যৱসায়ত আপোনালোকে মাংসটো বিকিব পাৰে আৰু ছাগলী পোৱালিবিলাকো বিকিব পাৰে এক্সট্ৰাকৈ। তাৰপিছত মিট বোলে 50 কেজি ওলালে 700 টকাকৈ, কেজি 700 টকাকৈ আপোনাৰ 35000 টকা। তাৰপৰা ছাগলী পোৱালি বোলে চাৰিটা বিকিলে 1500কৈ 6000 টকা। তেনেদৰে আপোনালোকে ব্যৱসায়টো আপুনি বাৰ্ষিক ইনকম হ'বগৈ 40000 টকা। তাৰপাছত ইয়াতে আপোনাৰ ছিগনেচাৰ কৰিব লাগিব SHG মেম্বাৰগৰাকীয়ে। তাৰপিছত এইবিলাক কৰিব নালাগে কোনো, আপোনালোকে চাই লওক ভালদৰে। যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিব, আৰু এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।